আজি মই বনাব ওলাইছোঁ পাৰৰ মাংস। ইয়াত লৈছোঁ মই 1 পোৱা পাৰা মাংস আৰু ইয়াত লৈছোঁ মিডিয়াম সাইজৰ 3টা আলু কাটি লৈছোঁ আৰু 2টা ডাঙৰ পিঁয়াজ লৈছোঁ আৰু ইয়াত 4-5টামান জ্বলা লৈছোঁ আৰু ইয়াত আদা মিডিয়াম সাইজৰ 1 পিস আদা লৈছিলোঁ, নহৰু 2টা আৰু জিৰা আৰু জালুক। জিৰা লৈছিলোঁ গোটা জিৰা 2 চামুচমান, এইখিনি মই পটাত পিচি লৈছোঁ গোটেইখিনি মিক্স কৰি আৰু ইয়াত এটা পিঁয়াজো দিছিলোঁ। এইখিনি এতিয়া মই যোগাৰ কৰি ল'লোঁ আৰু এতিয়া মই মাংসখিনি খানি ইয়াত মাংসখিনি খানাৰ বাবে মই ইয়াত হালধি দি দিছোঁ আধা চামুচ, তাৰপিছত এয়া জিৰাৰ গুড়ি দিম আধা চামুচ, তাৰপিছত এয়া মই আদা নহৰুৰ পেষ্টটোৰ পৰা মই অলপমান দিম, বাকীখিনি মই তেলত দিম। ইয়াত অলপমান দি লৈছোঁ আৰু ইয়াত কেঁচা মিঠাতেল দিম 2-3 চামুচমান কেঁচা মিঠাতেল দিব। তাৰপিছত এইখিনি মই এতিয়া সানিম। ভালদৰে আপোনালোকে সানি মেৰিনেট কৰি থৈ দিব অলপ সময়ৰ বাবে। বহাই দিছোঁ, ইয়াত মিঠাতেল দিছোঁ। মিঠাতেলটো মানে বেছি দিব নালাগে কাৰণ মই কেঁচা মিঠাতেলটোৰে সানিয়ে থৈছিলোঁ। তাৰপিছত ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। এয়া মই কাটি থোৱা পিঁয়াজখিনি দিলোঁ আৰু কাটি থোৱা জলকীয়াখিনি মই দিলোঁ। এনেদৰে পিঁয়াজখিনি ভাজি থাকিব অলপ সময়। ভালদৰে পিঁয়াজখিনি ভজা হোৱাৰ পিছত মেৰিনেট কৰি থোৱা মাংসখিনি দিব। এয়া মোৰ মাংসখিনি দেখিছেনে ধুনীয়াকৈ মেৰিনেট হৈছে। এয়া মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈছে। এতিয়া মই ইয়াত পিচি থোৱা আদা নহৰুৰ পেষ্টটো দি দিম। এইখিনি ভালদৰে ভাজিব লাগিব অলপ সময়, কম জুইত। গেছৰ জুইটো কিন্তু কমত থ'ব আপোনালোকে চুইচটো। এতিয়া মই কম জুইত এইখিনি ভালদৰে ভাজি ল'ম। ধুনীয়াকৈ মোৰ মছলাখিনি ভজা হৈছে। এতিয়া মই ইয়াত মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পিছত এনেদৰে আপোনালোকে অলপ সময় ভাজি থাকিব। সেয়া মাংসখিনি এনেদৰে অলপ সময় ভাজিব। গেছৰ চুইচটো একেবাৰে ল'ত ৰাখিছোঁ, আপোনালোকে গেছৰ চুইচটো ল'ত ৰাখিব। এতিয়া মই ইয়াত নিমখটো দি দিম। মেৰিনেট কৰোঁতে মই অকণমান নিমখ দিছিলোঁ, এতিয়া মই এক লগত নিমখটো দি ল'লোঁ। আপোনালোকে পিছতো দিব পাৰে। সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দিব। মই আগতে কৈছিলোঁ মই যিহেতু চামুচেৰে দিলে মানে মই নিমখৰ আন্দাজটো নাপাই কিনে মই হাতেৰে দিছোঁ। তাৰপিছত ইয়াত মই এতিয়া আলুখিনি দি দিম। এয়া মই মিডিয়াম সাইজৰ 3টা আলু কাটি থৈছিলোঁ, এই কাটি থোৱা আলুখিনি মই এতিয়া ইয়াত দি দিলোঁ। মই আদা নহৰুৰ পেষ্টটো যেতিয়া পিচিছিলোঁ তেতিয়া মই তাত জিৰা আৰু জালুকৰ গুড়িও দিছিলোঁ। যিহেতু পাৰৰ মাংস জিৰা আৰু জালুকটোৱে মেইন ন। এনেদৰে অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াত ঢাকনিখন দি দিম।
গেছৰ জুইচটো কমত ৰাখিব দেই আপোনালোকে। এয়া মই ঢাকনিখন দি দিলোঁ অলপ সময়ৰ বাবে। আপোনালোকে ভাবিব পাৰে যে মই ঘড়ী পিন্ধি ভাত বনাই আছোঁ, আচলতে মই মাহীহঁতৰ ঘৰত আহিছোঁ। এয়া মই পাৰৰ মাংস মাহীহঁতৰ ঘৰত বনাই আছোঁ, সেইবাবে মোৰ ঘড়ীটো পিন্ধাই আছে দেই। এতিয়া ঢাকনিখন গুচাই দিয়াৰ পিছত দেখিছেনে ধুনীয়াকৈ মানে তেলটো ওলাই আহিছে মাংসখিনিৰ পৰা। এয়া আৰু অলপ সময় আমি ভাজিব লাগিব মাংসটো সিজিবৰ বাবে। এতিয়া মই ঢাকনিখন গুচাই দিম। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই ইয়াত অলপমান পানী দিম, অকণমান আৰু বেছি নিদিব, সৰু বাতিৰে এবাতিমান হ'ব। সেইখিনি পানী মই এতিয়া আৰু অলপমান মাংসখিনি সিজিব দিম। মানে মাংসৰ টেষ্টিটো যেতিয়া আহে, মাংসখিনি যেতিয়া ভালদৰে সিজি যায়, গোটেইখিনি বস্তু মিক্স হৈ যায়, তেতিয়া মানে মাংসৰ টেষ্টিটো আহে। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই ইয়াত পানী দি দিম। এয়া মই পানীখিনি দি ল'লোঁ। গৰম পানী দিব দেই। সদায় মাংসৰ আঞ্জা বনালে বা যিকোনো আঞ্জা বনালে আমি গৰম পানীটো ব্যৱহাৰ কৰিব লাগে। এয়া মই পানীখিনি দি ল'লোঁ। যিহেতু পাৰৰ মাংসৰ জোলটো খায়ে ভাল লাগে, সেইকাৰণে পানীটো মই দি দিছোঁ। আপোনালোকক যিখিনি পানী লাগে সেইখিনি দি দিব। এতিয়া মই ইয়াত ৰেড চিলিটো দি দিম। ৰেড চিলি পাউডাৰ মই আধা চামুচমান দি দিছোঁ। আপোনালোকে মাংসৰ পৰিমাণ অনুযায়ী সামগ্ৰীবিলাক দিব। মোৰ যিহেতু ইয়াত 1 পোৱা মাংস আছিল, সেইবাবে মই আধা চামুচ মানে মছলা দিছোঁ। ৰেড চিলিও মই আধা চামুচেই দিছোঁ। আৰু আদা নহৰুৰ পৰিমাণটো আপোনালোকে তেনেদৰে মানে হেৰি কৰি ল'ব আৰু। যিহেতু মোৰ 1 পোৱা মাংস, তাত মই 2টা নহৰু দিছোঁ, মিডিয়াম চাইজৰ আদা 1 পিচ দিছোঁ, পিঁয়াজ 3টা, আলু 3টা। এনেকৈ আপোনালোকে মাংসৰ পৰিমাণটো যদি বেছি হয় তেতিয়াহ'লে সামগ্ৰীখিনি আপোনালোকে বঢ়াই ল'ব। এয়া মই ৰেড চিলি আৰু অলপমান দি দিছোঁ, কালাৰটো আহিলে হ'ল আৰু। এয়া এতিয়া মই মাংসখন ভালদৰে উতলিব দিম। এয়া এতিয়া মই জুইটো বঢ়াই দিছোঁ, অলপমান উতলি লওক। এয়া মোৰ মাংসৰ আঞ্জাখন দেখিছেনে ধুনীয়া কালাৰ হৈছে। এতিয়া অলপমান উতলিবৰ বাবে ৰাখি থৈ দিলোঁ, তাৰপিছত হৈ যাব আৰু। এয়া মাংসৰ আঞ্জা হৈ গ'ল আমাৰ আজি জালুকেৰে বনোৱা পাৰৰ মাংসৰ জোল। এতিয়া গেছৰ চুইচটো অফ কৰি দিম। হৈ গ'ল আমাৰ আঞ্জাখন ধুনীয়াকৈ। এয়া দেখিছেনে ধুনীয়া গোন্ধ ওলাইছে, খাবৰ বাবে বা টেষ্টি হ'ব যেন লাগিছে আৰু। আপোনালোকক খাই কিনে জনাম কেনেকুৱা হয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু আজি মই বনোৱা পাৰৰ মাংসৰ জোলখন আপোনালোকে এনেদৰে বনাই চাবচোন, ধুনীয়া লাগে। এয়া দেখিছেনে। এতিয়া আমি পৰিৱেশন কৰিম, তাৰপিছত আপোনালোকক জনাম কেনেকুৱা লাগে। আহাৰৰ থালিখন ৰেডি কৰি লৈছোঁ মাহীহঁতৰ ঘৰত। চিম্পুল আৰু বিশেষ একো বনোৱা নাই। এয়া চব্জি বনাইছিল মাহী, এয়া পাৰৰ মাংসৰ জোল, ভাত, আৰু এয়া টিকলিৰ ভাত। টিকলিয়ে বানবাটিত ভাত খাইছে ন। টিকলি ভাত খাবানে নোখোৱা? কিবা কোৱা। এয়া তাই এতিয়া ভাত খাব। কি কি এয়া টিকলিয়ে খাব এতিয়া, আৰু ময়ো খাই লওঁ। খাই কিনে আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। দে টিকলি খোৱা খোৱা। তাইৰ কাৰণে জ্বলা নিদিয়াকৈ ৰাখিছিল মাহীয়ে, হয়নে? জ্বলা খাব জানা? হা জ্বলা খাব জানানে? এতিয়া আমি খাই লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। এতিয়া যাব ওলাইছোঁ মাহীহঁতৰ ঘৰৰ পৰাই। আজি আপোনালোকক পাৰৰ মাংসৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আৰু এই টিকলি হাই দি আছে দে, কোৱা হাই, কোৱা হাই দিয়া। হাই। এতিয়া আমি যাওঁ, আপোনালোকে এনেদৰে বনাই চাবচোন, বহুত ধুনীয়া লাগে খাই। আজি আমি মাহীহঁতৰ ঘৰত খালোঁ। তো আপোনালোকে চাই ভাল পালে বুলি আশা কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কোৱা হাই বাই।
আজিলৈ এৰিছোঁ দেই, বাই বাই। এতিকলি বাই বাই দিয়া। বাই বাই।